পৰ্যটকৰ আগত জুবিন ক্ষেত্ৰৰ পৰিৱেশ বৰ্ণনা শুনি লজ্জিত অনুভৱ কৰা বুলিও মন্তব্য কেব চালকজনৰ। মন্তব্য এই মুহূৰ্তত আগবঢ়াইছো। আজিৰ পৰা আৰু জুবিন ক্ষেত্ৰ নাহো কিয় আহিম মোৰ আজি অসমীয়া বুলি ক'বা কাৰণে লাজ লাগছি ভাড়া এটা লৈ আছো কলকাতাৰ মানুহ জুবিন ক্ষেত্ৰ চাব লৈ আছো বুকিং কৰিছে লৈ আছো লৈ মানুহটো কি কৈছে জানা কৈছে ভাইটি কি জুবিন ক্ষেত্ৰ দেখোন অকল ধূলা 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 লাজ লাগছি আজি মোৰ জুবিনৰ এতিয়াতো ইয়াতে আহিয়ে থাকে অসমত এতিয়া ধূলি মাকতি ভৰা এতিয়া ফটোবিলাক এনেকুৱা হৈছে ইয়াতে অলপ পিং চিঙৰ ব্যৱস্থা কৰিলে ভাল হয় মানুহবিলাকো আহি আছে চৰকাৰে এতিয়া গোটেই ইলেকশ্যনক লৈ কিনে ব্যস্ত হৈ গৈছে এতিয়া পাহৰি গ'ল জুবিনদাক এতিয়া আৰু এইফালে জাষ্টিছ লাগেই আৰু এইটোতো কৈয়ে আছোঁ সকলোৱে মানে ছ'চিয়েল মিডিয়াতো আহি আছে আমিও লিখি আছোঁ কেতিয়া দিব সেইটোহে এতিয়া ডাঙৰ কথা পানী চানী মাৰিলে বাৰু বস্তুটো বনালে অলপ টাইম লয় কিন্তু অলপ ধূলি চুলি এইবিলাক অলপ পানী চানী মাৰি দিলে চৰকাৰে ব্যৱস্থা কৰিলে ভাল হয় আৰু